Hello everyone, today I call you more innovative video of tomorrow channel. আৰু আজি আমাৰ হস্পিটেলৰ পৰা আহি আছে যিহেতু বুধবাৰে ৰাতিপুৱা বেছি সময় হৈ পৰিছিলে, প্ৰেছাৰটো বেছি হৈ গৈছিলে আৰু জ্বৰো হৈছিলে, সেইবাবে বিচনাৰ পৰা হৈ পৰিলে আৰু সপোনটো মানে আমাৰ কিন্তু ওচৰত ডক্টৰ এজনে মাতিছিলে আৰু জুখিছিলে, প্ৰেছাৰটো বহুত হৈছিলে আৰু ফাৰ্ষ্টতে বহুত বেছি হৈ গ'ল, সেইবাবে ডায়েগনষ্টিক গোলাঘাট লৈ গ'ল। এতিয়া বুধবাৰে নিলে আৰু এতিয়া আজি শুক্ৰবাৰ আজি আহিব, সেইবাবে ভিডিঅ'টো কৰিছোঁ আৰু দেখাই থাকিম। অকণমান ভাল পাইছে যিহেতু সেইবাবে ঘৰলৈ লৈ আহি গৈছে আৰু আজি কি হৈছে তাতেহি আৰু বেছি দিন নহয়, দেউতা আছে আৰু মা আছে, পেহাহঁতো আছে, তাতে আহিব সকলো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। ফাইনেলি ককাহঁত আহি পাই গ'লহি আৰু এয়া পাই গ'লহি ককা। আৰু পেহাও আহিছে লগতে। ককাহঁত আহি পালেহি যিহেতু চাহ তাহ দিলে আৰু খাই আছে পচন্দেই। যিহেতু আহি পালেহি আৰু এতিয়া ভাত খাবলৈ এয়া মাছ আনিছে বনাব আৰু মায়ে এতিয়া সিহঁতিও ভাত খাই অহা নাই, সেইবাবে ইয়াতে মাছ বনাই ভাত খাই আৰু পেহা যাবগৈ যিহেতু ঘৰত মানুহ নাই যে, পেহীহঁত আছে আৰু এয়া ককা আৰু সেয়া পেহা মা। ফাইনেলি ভাত খাব হৈ গ'ল আৰু মানে বহুত দেৰি হ'ল যিহেতু ককাহঁতো আহি পাই দেৰি হ'ল আৰু পেহাও আছে, সেই বতৰটো বহুত বেয়া হৈছে, এইকেইদিন নাজানো কি হৈছে আৰু দেই, বৰষুণ মানে নেৰাই হ'ল আৰু বৰষুণ দিয়ে অকণমান ৰ'দ দিয়ে আৰু বেছিভাগ বৰষুণে দি আছে, কালি ৰাতিটোও দি আছে, এতিয়াও অকণমান দেৰি বৰষুণ দিয়ে অকণমান ৰ'দ দিয়ে তেনেকুৱা কৰি আছে। সেইকাৰণে পেহা ভাত খাই যাবগৈ, থৈ আহিবগৈ লাগিব আৰু ভিনদেউহঁতো আহি আছে, পোৱাহিয়ে নাই, পেহা যাবগৈ কাৰণে ভাতটো সোনকালে উলিয়াই দিছে আৰু চাই থাকিব ভিডিঅ'টো। ককা যিহেতু অকণমান এতিয়া আৰাম কৰিছে সেইবাবে ভাত নাখায়, শুই আছে, পাছত খাব, দেখাই থাকিম ভিডিঅ'টো বাৰু চাই। ফাইনেলি ভাত ৰেডি হৈ গ'ল আৰু এয়া ভাজি মাছ ফ্ৰাই আৰু ইয়াত বেছি নবনালে, আমাৰ পেহাত যাবলৈ ওলাইছে আৰু চাহ তাহ খাই ভাত চাতো খাই এতিয়া যিহেতু বতৰটো বেয়া সেইবাবে যায়গৈ আৰু এয়া মই এতিয়া শুই উঠি আহিছোঁ, যিহেতু ভাত খাই শুই দিলোঁ, টোপনি ধৰিলে সেইবাবে এতিয়া উঠি আহিছোঁ আৰু অলপ ওলাই আহিছোঁ। চাওকচোন আমাৰ পদূলিটো ইমান দীঘল দেখিছেনে বাৰু, সেয়া তাৰ পৰা সেই তাৰলৈকে দেখিছেনে ইমান দীঘল পদূলিটো আৰু ইফালেও বাগান আছে, সেইফালেও বাগান আছে, এইফালেখন আমাৰ নহয়, এইফালেখনহে আমাৰ, মাজতে ৰাস্তাটো আৰু আহিছোঁ অকণমান ওলাই আহিছোঁ যিহেতু গধূলি সময়ত অকণমান, এতিয়া যিহেতু ৰাতি হ'ল আৰু এতিয়া বাগৰাটো গৈ পঢ়াই আছে, চাবচোন কেনেকুৱা সুন্দৰ কৰি দিয়ে আহি পঢ়াই থাকিবলৈ আৰু মাৰো খাই বাৰু মাজে মাজে দুচাত দুচাত চাব। Orange mana কি আছে? এইটো এখন কি ৰবা না ৰবা এটা ঘূৰি ৰ আৰু আজিলৈ হ'ব, যিহেতু দীঘলীয়া হ'ল ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব। বাই।